দিগন্তদা আহিব লাগে। আমি বাৰু তেখেতক তালৈ গৈ আমি আদৰণি জনাম। আমাৰ এই অনুষ্ঠানটিৰ এৰেঞ্জাৰ চাহিল আমাৰ মাজত আহিব লাগে। চাহিলক এখনি গামোচাৰে আদৰি দিব আমাৰ ৰমেশ শৰ্মা ডাঙৰীয়াই। আৰু আমাৰ জুবলিৰ মেনেজাৰ আছে আমাৰ ৰেডি আহিব লাগে। আৰু এই আমাৰ ৰেডি আমাৰ সাংস্কৃতিক বিভাগৰ সদস্য ববি ডেকাই আদৰণি জনাইছে। আৰু দীঘলদাক বাৰু মই গৈ গামোচাখন দিম বাৰু। তাতে আমাৰ সভাপতিয়ে দুআষাৰ ক'ব। শ্রদ্ধার দর্শক মন্ডলী আৰু আমাৰ বৰপেটাবাসী ৰাইজ, আপোনালোক মই স্বাগতম জনাইছোঁ। আজি আমাৰ 61তম অসম নাট্য সন্মিলনৰ শেষ দিন। আৰু আপোনালোকে এই আমাৰ যি ৩-৪ মাহ আপোনালোক সকলোৱে অশেষ কষ্ট কৰি আমাৰ নাট্য সন্মিলনখনি যি সাফল্যমণ্ডিত কৰিলে, গতিকে মই আটাইলৈ উপসমিতি, আদৰণি সমিতি আৰু আমাৰ প্ৰতিনিধিবৰ্গ আটাইলৈকে মই কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকৰ চেষ্টাৰ কাৰণে আজি আমাৰ অসম নাট্য সন্মিলনৰ যি অধিৱেশন সাফল্যমণ্ডিত হৈছে, গতিকে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু এইমাত্ৰ মোক আমাৰ জ্যেষ্ঠ মন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত দাস ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে আটাইলৈকে যেন মই এটা শুভেচ্ছা বাণী জনাওঁ। আৰু ৰঞ্জিত দাস ডাঙৰীয়া আপোনালোক আটাইকে এটা শুভেচ্ছা বাণী জনাইছে। এইখিনি মানে আপোনালোক বক্তব্য ৰখাৰ কাৰণে মই স্পীকাৰটো লৈছোঁ। গতিকে এটা হাত চাপৰি দিলে ৰঞ্জিত দাস ডাঙৰীয়াই ভাল পাব। গতিকে আপোনালোক ধন্যবাদ জনাইছোঁ। Oh
নাচনী ঐ যদি নাচনী কেলৈ লাগিছে ঐ নিয় পুৰা ইয়ালে দাবী নাচনী ৰৈ ৰৈ ধেমালি সৰু নাচনী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰো ঐ আকৌ নাচনী বিহু লুকাই ধেমালি সৰু নাচনী বিহু লুকাই ধেমালি বিহু লুকাই ধেমালি কৰো ঐ টেকেলি পৰিলে নাদক মণিয়া টেকেলি পৰিলে নাদক ঐ টেকেলি পৰিলে নাদক ঐ মাকে জিৰেকে কিয় মাক জিৰে কৰে ঐ মাকে জিৰেকে বিহু চাই আহোঁতে যথেষ্ট টানো হয় আৰু এতিয়া অকণমান গাবলৈ অসুবিধা পাইছোঁ তথাপি আপোনালোকে শুনিব বিচাৰিছিলে কাৰণে ভুলে শুদ্ধ অকণমান গীত গাই শুনালোঁ ধন্যবাদ